এসময়ত সৌ পাহাৰটোৰ সিপাৰে এখন নৈ আছিল। সেই নৈখনৰ পাৰত এখন বৰ ধুনীয়া গাঁও আছিল। গাঁওখনৰ মানুহবোৰ বৰ কৰ্মী। প্ৰত্যেক ঘৰতে নিজাকৈ একোখন শাক-পাচলিৰ বাৰী আৰু ধানৰ ভঁৰাল আছিল। সেই মানুহবোৰে বৰ সুখে শান্তিৰে বাস কৰিছিল। সেই গাঁওখনত কুকি নামৰ এজনী ছোৱালী আছিল। তাই বৰ মৰম লগা। তাইৰ সৰুতেই মাক ঢুকাল। মাক ঢুকোৱাৰ পিছত তাই বৰ আমন-জিমন কৰি থাকে। সেয়ে দেউতাক বৰ বিপদত পৰিল। তাইক চোৱা-চিতা কৰিবৰ কাৰণেই দেউতাকে পুনৰ এজনী ছোৱালী বিয়া কৰালে। দেউতাকে ভাবিছিল কুকিয়ে মাহীমাকৰ ওচৰত হেৰুৱা মাকক বিচাৰি পাব। কিন্তু কি আচৰিত, কুকিৰ মাহীমাকে মৰম কৰা দূৰৰ কথা, তাইক অনবৰতে গালি পাৰি থাকে। খোজে প্ৰতি ভুল ধৰিয়েই থাকে। মনৰ বেজাৰতে ছোৱালীজনী শুকাই খিনাই যাবলৈ ধৰিলে। কুকিৰ এজনী বৰ মৰমৰ মেকুৰী আছিল। তাইৰ নাম মিলি। মিলি যেন তাইৰ একমাত্ৰ লগৰীয়া। কুকিৰ কোচত সোমাই মিলিয়ে তাইৰ চকুলৈ চাই চকু পানী টুকিছিল। কুকিয়ে যেন মিলিৰ মৰমতেই জীয়াই আছিল। তাকে দেখি কুকিৰ মাহীমাকে মেকুৰীজনীকো সহ্য কৰিব নোৱাৰিছিল আৰু মনে মনে ভুৰভুৰাই থাকে। এইজনী যে কি কৰিব থাকে, কাম বন নাই, অনবৰতে মেকুৰীটোৰ লগত ব্যস্ত হৈ থাকে। এইক মই মজা দিম। আন এদিনৰ কথা, কুকিৰ মাহীমাকে কুকি নোহোৱা অৱস্থাত মেকুৰীটোক এটা মোনাত ভৰাই লৈ গৈ নৈৰ সিপাৰে থৈ আহিল। মিলিয়েও কুকিক ওচৰত নাপাই মনৰ বেজাৰতেই চকু পানী টুকিছিল। এইফালে নৈখনো পাৰ হ'ব নোৱাৰে। ইফালে কুকিয়েও মিলিক হেৰুৱাৰ দুখতে নাখাই নবৈ জুপুকা মাৰি বহি থাকে আৰু মাজে মাজে চিঞৰি উঠে, মিলি তই কলৈ গলি, আহ আহ। পিছে কোনেও কোনো ফালৰ পৰা উত্তৰ নিদিয়ে। সকলো নিমাত। এনেকৈ দিন গৈ মাহ উকলিল। এদিন মিলিয়ে কেনেকৈ নৈখন পাৰ হৈ কুকিক লগ পাব তাৰ চিন্তাতে নৈৰ কাষত বহি আছে। এনেতে তাই এটা কাছ পানীত সাঁতুৰি থকা দেখিবলৈ পালে। লগে লগে মিলিয়ে মাত লগালে, কাছ ককাই, মোক এটা উপকাৰ কৰিব পাৰিবনে? মই বৰ বিপদত পৰিছোঁ। কাছই প্ৰথমে অমান্তি হৈছিল, কাৰণ উপকাৰীক অজগৰে খায়। কিন্তু পিছত ভাবিলে গুণ নহ'লেও ধৰ্ম হ'ব। বেচেৰি বা কি বিপদত পৰিছে। আমি থাকোঁতেই যদি ইজনে সিজনক সহায় কৰিব নোৱাৰোঁ, তেন্তে জীয়াই থকাৰ লাভ কি? এই বুলি ভাবি কাছটোৱে মিলিক ক'লে, তুমি যদি সঁচাকৈ বিপদত পৰিছা, তেন্তে মোৰ পিঠিৰ চলংটোত উঠা। কিন্তু সাৱধান, ইফালে সিফালে কৰিলে ৰক্ষা নহ'ব। কাছটোৰ কথা শুনাৰ পিছত মিলিয়ে আকাশখন ঢুকি পোৱা যেন লাগিল। কাছটোৰ পিঠিত উঠি দি চকু দুটা মুদি দিলে, কাৰণ মেকুৰীয়ে পানীলৈ বৰ ভয় কৰে। এনেদৰে আহি আহি মিলি নৈৰ পাৰ পালেহি আৰু এনে উপকাৰ কৰাৰ কাৰণে কাছক বহুত ধন্যবাদ দিলে। মিলি নৈ পাৰ হোৱাৰ পিছত আনন্দত আত্মহাৰা হৈ পৰিল। তাই মাথোন দৌৰিছে আৰু দৌৰিছে, কালৈকো কোনো ভ্ৰক্ষেপ কৰা নাই। অৱশেষত দৌৰি দৌৰি কুকিৰ ওচৰ পালেগৈ। কুকিয়ে হেৰুৱা মিলিজনীক লগ পাই মনত বৰ ৰং পালে। মুখতে মুখ লগাই দুয়োৰে মৰম কৰিবলৈ ধৰিলে। এই দৃশ্য কুকিৰ মাহীমাকে অলপ দূৰৰ পৰা লক্ষ্য কৰিলে। সঁচাকৈ এটা সামান্য মেকুৰীয়ে তেওঁৰ চকু মুকলি কৰি দিলে। তেওঁ ভাবিলে, এটা সামান্য মেকুৰীয়ে যদি ইজনে সিজনক ইমান মৰম লগাব পাৰে, তেন্তে তেওঁ ইমান দিনে কিয় ইমান কণমানি মৰম লগা ছোৱালীজনীক মৰম কৰিব পৰা নাই? চিহ, বৰ বেয়া কথা হৈছে। সেই দিনৰ পৰাই কুকিৰ মাহীমাকৰ মনৰ পৰা বেয়া ভাৱবোৰ নোহোৱা হৈ গ'ল আৰু কুকিক মৰম কৰিবলৈ ধৰিলে। এনেকৈ কুকিহঁতৰ গোটেইকেইটা প্ৰাণীয়ে সুখেৰে বাস কৰিবলৈ ধৰিলে। আচলতে হিংসাই কেতিয়াও শান্তি আনিব নোৱাৰে।